হেল্ল', কি খবৰ আপোনালোকৰ? সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। এতিয়া আমি আপোনাৰ টিলিঙা মন্দিৰ গৈ আছোঁ। আগন্তুক ইংৰাজী বৰ্ষটো ভালে কুশলে পাৰ হওক, তাকে ভগৱানৰ ওচৰত আশীষ বিচাৰি এই মন্দিৰ গৈ আছোঁ। এয়া দেখিছেনে ইমান ভিৰ আজি 1 জানুৱাৰী বুলি, মানে গোটেই গাড়ীৰ আধা ৰাস্তাৰ পৰাই ভিৰ, মানে যাব দিয়াই নাই। এতিয়া হয়তো এইখিনিতে ক'ৰবাত নামি মেলি যাব লাগিব নেকি, গাড়ী থৈ মেলি, কাৰণ আগলৈতো বাইক চাইক যাব দিয়াই নাই। এতিয়া বাইক চাইক ৰখাই ইয়াতে খোজকাঢ়ি গৈ আছোঁ। আৰু দেখিছেই নহয় মানুহৰ ভিৰ, খোজকাঢ়ি গৈ থাকোঁ এতিয়া। অলপ দূৰ আৰু, বেছি দূৰো নহয় য'ত বাইক ৰখাই মেলি যাব লগা হৈছে। আজি নতুন বছৰৰ প্ৰথমটো দিন, টিলিঙা মন্দিৰ। ইগন'ৰ মাই ফেচ হা, একদম এইকেইদিন স্কিনৰ ইমান প্ৰব্লেম হৈ আছে, চ' ইগন'ৰ কৰিব মোৰ স্কিন। বাকী যি কি নহওক, এয়া আমি গৈ পাম আৰু খোজকাঢ়ি গৈ আছোঁ। আৰু এইবিলাক দেখিছে নহয়, ৰাস্তাৰ ছাইডে কিমান দূৰৰ পৰাই দোকান লাগিছে। সেয়া এইবোৰ দোকান, ইমান ধুনীয়া ফুল আনি থৈছে পূজাৰ বাবে। বাকী দেখিছে কিমান ভিৰ। গাইজ, আজি প্ৰথম বছৰৰ জানুৱাৰী মাহৰ প্ৰথমটো দিন টিলিঙা মন্দিৰ আহিছিলোঁ, বৰডুবি, যিটো তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। আজি ভিৰ চাওক। আজি ভিৰ চাওক গাইজ। গাইজ ভিৰ চাওক, ভিৰ ভিৰ ভিৰ। এইবোৰ দেখোন স্কুটি আহিব দিলে। এইফালে পূজা কৰিবলৈ, পূজা মানে কি, চাকি বন্তি লৈ লৈছোঁ। এইফালে এইখন আমি যেতিয়াই ইয়ালৈ আহোঁ, মন্দিৰলৈ আহিলে এই বাইদেউগৰাকীৰ পৰাই লোৱা হয়। এয়া চাকি ধূপ লৈ ল'লোঁ। এতিয়া বলক ভিতৰলৈ যাওঁ আৰু যিকোনো উপায় সোমাব লাগিব, নহ'লে দেখিছেই নহয়। এইফালে সকলোৱে ধূপ ধূনা জ্বলাই আছে, লাইন লাগি আছে। মই চাকি এগছ জ্বলাই লওঁ। এয়া মই চাকি এগছ জ্বলাবলৈ চাকি ধূপ জ্বলাই লওঁ, যাতে নতুন বছৰটো সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক, সুস্বাস্থ্য হওক সকলো। আমাৰ যিখিনি বেয়া আছে সকলোবোৰ আঁতৰি, মানে নতুনক আদৰি লওক। যিখিনি গ'ল বাধা বিঘিনি সকলো, মানে 25ৰ লগতে সকলো শেষ হৈ যাওক আৰু তাৰে কামনাৰে চাকি বন্তি জ্বলাই লৈছোঁ। সকলোৱে ভাল হওক, মংগল হওক। বাকী মোৰ ইমানে চৰ্দি কাহ হৈ আছে, মানে ইগন'ৰ মাই ভইচ দেই। মানে খুব এইকেইদিন আৰু ঠাণ্ডাৰো অলপ পৰিছে যিহেতু, ঠিক আছে। বাকী মই চাকি গছ জ্বলাই মেলি পূজা ভাগ কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক, ঠিক আছে। এতিয়া মোৰ চাকি বন্তি জ্বলোৱা হৈ গ'ল, ভগৱানৰ ওচৰত আশীষ বিচাৰিলোঁ। এয়া দেখিছে নহয় কিমান শ শ চাকি এইফালে জ্বলোৱা হৈছে। আৰু মানুহৰ বিশ্বাস যে টিলিঙা বান্ধিলে মনৰ আশা পূৰ হয়, আৰু মনৰ আশা পূৰ হোৱাৰ পাছতো টিলিঙা কিছুমানে আগবঢ়ায়, কিন্তু মোৰ আজিলৈকে মই টিলিঙা আগবঢ়োৱা নাই।
হওক, মনৰ আশাবিলাক পূৰ হওক। ময়ো এদিন আহি ইয়াতে টিলিঙা বান্ধিম বুলি আশা ৰাখিলোঁ। মানুহৰ ভিৰ দেখিছে নহয়, কিমান মানুহ। চাকি জ্বলাবলৈও মানে জেগা নাইকিয়া হৈ গৈছে। আনকালে আমি যেতিয়া আহোঁ ইমান মানে সোনকালে পূজা চূজা কৰি যাব পাৰোঁ। বাকী এয়া ফটো দুকপিমান লগাই দিছোঁ আৰু সেইটোতো মেডেটৰী ন, ফটো এখন ক্লিক কৰা। এয়া মানুহ ভিৰ দেখিছে নহয়। এতিয়া আমাৰ হৈ গ'ল অলৰেডি, পূজা চূজা কৰা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই দিম। যিহেতু আৰু ইমান ভিৰত মানে যেতিয়া হৈ যায় আৰু মানুহ যিখিনি হৈ যায় মানে পূজা চূজা কৰি আঁতৰি দিয়াটোৱে ভাল, কাৰণ যথেষ্ট ভিৰ লাগিছে আজি। জেগাকণো বেছি ইংৰাজী নৱবৰ্ষ আজি প্ৰথমটো দিন কি ক'ব এতিয়া বিচাৰা? যাওঁ আৰু নতুন বছৰ চবকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে আহিবলগীয়া দিনবিলাক সবৰে ভাল হওক, ফল মংগল হওক, ভাল হওক চবৰে। নতুন নতুন কাম লওক, নতুন নতুন কাম, নতুন নতুন আগবাঢ়ক, জীৱনটো আগবাঢ়ি যাওক, খুব ধন টকা পইচা ঘটক, তাৰে কামনা। হেপী নিউ ইয়াৰ 2026। Okay, thank you and happy new year all of you guys. ভালে কুশলে যাওক সকলোৰে দিনবিলাক। এতিয়া আমি তাকে টিলিঙা মন্দিৰ পৰা ওলাই আহিলোঁ, চাকি বন্তি জ্বলালোঁ আজি বছৰটোৰ কাৰণে কুশলে যাওক বুলি। এতিয়া আমি চাকি তাকি দি মানুহজনকো সুধিলোঁ নতুন বছৰ কি মানে কি কৰিব। তাৰপিছত সেই খবৰ খাতি লৈ খোজকাঢ়ি আমি য'ত বাইক ৰাখিছিলোঁ সেই জেগাকণ পালোঁহি। এতিয়া যাওঁ ঘৰলৈ। আৰু এতিয়া ঘৰত ওলাইছোঁ আৰু আমি বাইকখন লৈ, মানুহজন আহি আছে সেইফালৰ পৰা। তাৰপিছত ঘৰত গৈ আমি কিবা এটা খাওঁগৈ, যিটো ভোক লাগিছে, একো খাই অহা নাই। তো আজিলৈ আহিছোঁ। মাজতে ফটো দুকপিমানো তুলি ল'লোঁ আৰু ৰাস্তাতে। আৰু যিহেতু এইখিনি বাগানৰ ৰাস্তা ইমান ধুনীয়া, তাতে ৰিল দুটামানো বনালোঁ। আহি পিনে মন্দিৰৰ পৰা এতিয়া আমি ৰিল বনালোঁ। আজিলৈ আহিছোঁ। সকলো ভালে কুশলে থাকক। ভিডিঅ'টো কেনে পালে জনাব। আশা কৰোঁ সকলোৱে আদৰি ল'ব। তো আজিলৈ আহিছোঁ। বাই বাই, থেংক ইউ।